Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম আৰু আজি আমি যাব ওলাইছো মানে আমি 3 দিন থাকিলো ইয়াতে বাহঁতৰ বাংলোত আৰু বহুত ভাল লাগিলে তাৰ পিছত এতিয়া আজি যাব ওলাইছো বাও একেলগে ওলাইছে তাৰ পিছত আমাৰ টিকলিজনী ওলাইছে স্কুললৈ সব নিজৰ নিজৰ জায়গাত যাব আৰু ভিন্ডো অলৰেডি গলে ভিন্ডো বহুত সোনকালে যায় 7টা বজাতে যায় ৰাতিপুৱা তাৰ পৰা এতিয়া যাব ওলাইছো আৰু গাড়ীত বস্তু ভৰাই আছো আমার খিচুড়িটো দিলা না কামলা দিলে মানে ভিতৰত যাবে না আৰু এটা দি দিয়াচোন বাবু আমাৰ অলি এতিয়া ইয়াতে খানা খাব কাৰণ তাই ৰাতিপুৱা সোনকালে আহে যে তাই খাবলৈ মন নাথাকে সেই কাৰণে এতিয়া ইয়াতে মাকে তাই খুৱাই দিব স্কুল পোৱাৰ আগে আগে আমি অলিক স্কুলত ড্ৰপ কৰিলো আৰু তাৰ পৰা বাহিৰে বাহিৰে বায়ে আমাক যোৰহাট বাছ ষ্টেণ্ডলৈকে থব আহিলে আৰু তাৰ পৰা আমি বাছত আহিলো যোৰহাটৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে আল্ট্ৰাৰ বাহিৰে অন্য বাছ নাই সেইকাৰণে আমি আল্ট্ৰাতে আহিলো আল্ট্ৰাত আহিলে অলপ কষ্ট হয় কিন্তু ইয়াতে আহিলো আৰু এখন জীয়া ভৰালি নদী হে গাইজ আমি আহিলো মানে মোৰ সৰুবাৰ ঘৰৰ পৰা তাৰপিছত আহি পাই আজি মই দোকানত আহিছো আমাৰ দোকানত মানে মই এবাৰ আহা হোৱাই নাছিল আৰু একেদিন মই থকাৰ কাৰণে মায়েও দোকান খোলা নাছিলে তাৰ পৰা আজি এতিয়া দোকানত আহিছো আৰু দোকানত আহি পেলাই কিবা যদি বস্তু নলওঁ সেইটোনো কেনেকৈ হ'ব সেইটোতো আৰু কেতিয়াও হ'বই নোৱাৰে তো মই কি ল'লোঁ মই দুযোৰ কাপোৰ লৈছোঁ এযোৰ লৈছোঁ এইযোৰ মই দেখাইছোঁ ৰ'ব এইযোৰ ল'লোঁ মই এইযোৰ এনেকুৱা এই কালাৰটো মোৰ ভাল লাগিছে কাপোৰযোৰ আৰু ইয়াৰে ব্লাউজ পিচটো এনেকুৱা এতিয়া এনেকুৱা শাৰী মই বহুত দেখিছোঁ অনলাইনত মই এনেকৈ চাই থাকোঁতে এনেকুৱা শাৰী দেখি থাকোঁ বহুত তাৰ পৰা আৰু এযোৰ কাপোৰ লৈছোঁ তাৰে ব্লাউজ পিচটো এনেকুৱা এখন চাদৰ মেখেলা আৰু ব্লাউজ পিচ থৈ দিছোঁ বেলেগকৈ তাৰপিছত এয়া এযোৰ ফুল ল'লোঁ এতিয়া মই দোকানৰ পৰা খালি এতিয়া মানে কি হ'ল মই দেৰিকৈ লৈছোঁ যে মই যোৱাৰ আগত দিলেহে দিয়া আৰু নহ'লে নাজানো দিব পাৰিবনে নাই কাৰণ এতিয়া মানে মোৰ যাব সময় হৈছে টংলাতে যাম মানে জিতেন্দ্ৰহঁতৰ ঘৰতে যাবলৈ সময় হৈছে তাৰপিছত আৰু মাজতে আৰু দুটা কাম আছে মই হয়তো গুৱাহাটীও যাব লগা হ'ব পাৰে মোৰ মানে দাঁত দেখুৱাব লাগে দাঁত এটাৰ বহুত বিষ সেইকাৰণে ভাবিছোঁ কি সেইকাৰণে মানে চাওঁ কেতিয়া মোক দিব পাৰোঁ টেইলৰক আৰু মোক কেতিয়ালৈকে দিয়ে ভাল লগা দুযোৰমান কাপোৰ দেখুৱাওঁ দোকানত মোৰ এইযোৰ কাপোৰ ভাল লাগিছে এইযোৰ ৰঙা চাদৰ আৰু মেখেলাখন ক'লা তাৰপিছত এইযোৰো ভাল লাগিছে এইযোৰ প্লেইন হয় কিন্তু মোৰ কিবা এটা ভাল লাগিছে এইটো এই ডিজাইনটো ভাল লাগিছে মেৰি ডিজাইন টাইপ লাগিছে তাৰপিছত ইয়াৰে মেখেলাখন এনেকুৱা এইখন মেখেলা ইয়াতে ব্লাউজ পিচো আছে এইবিলাক পলি পাট চেমি পাট মিক্স পাট তাৰপিছত এয়া কেঁচা পাট এইবিলাক মুগাৰ মেখেলা তাৰপিছত এয়া মোক এতিয়া আৰু এটা বস্তু দেখুৱাই আছে সেইটো কি জানেনে মই দেখুৱাই আছোঁ সেইটো কি জানেনে এয়া চল এই চলটো বহুত ভাল লাগে মানে মই বহুত ভাল পাওঁ এই চলটো আৰু লোৱা দেখিলেও কোনোবাই পিন্ধা দেখিলেও ভাল লাগে এইটো আছে ডাৰ্ক গ্ৰীণত তাৰপিছত এইটো আছে মেৰুণ কালাৰ মেৰুণ মানে চকলেট কালাৰ টাইপত তাৰপিছত এয়া ৰঙা মোৰ এইখন ভাল লাগিছে আৰু এইখন ল'ম বুলি ভাবিছোঁ মোৰ শাহুৰ কাৰণে এয়া অৰেঞ্জ আছে তাৰপিছত গ্ৰীণো আছে ন গ্ৰীণ আছে বহুতখিনি কালাৰ আছে এই ৰঙাখন ল'ম ভাবিছোঁ মোৰ কাৰণে এইখন এই মেৰি ডিজাইন আছে মেৰি ডিজাইন ভাল লাগিব আৰু এইখন ল'ম ভাবিছোঁ এইখনতো মেৰি ডিজাইন আছে শাহুৰ কাৰণে হে গাইজ আৰু এতিয়া মই দোকানৰ পৰা আহিলোঁ মোৰ ডাঙৰ বাৰ ঘৰত এফালে এজনী বাৰ ঘৰত থাকি আহিলোঁ আৰু এতিয়া মই থাকিব আহিছোঁ ৰাতিত মানে থাকাকৈ আহিছোঁ মোৰ ডাঙৰ বাৰ ঘৰত আৰু ডাঙৰ বাৰ মই আহিম বুলি একদম বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছে আৰু মানে মই খাই ভাল পোৱা বস্তু বনাইছে আৰু এইজনী এক নহয় এতিয়া ভাত খাবলৈ মাতি মাতি কিবাকৈ উঠিছে আৰু তাইৰ মানে দুখটো গম পাইছোঁ আচ্ছা এক্টিং আছিলে গম পালাতো আজিৰ পৰা তাইক হেৰি নকৰিবা এক্টিংহে কৰে তাই তাৰপিছত আৰু এই যে এনেকুৱা মানে তাইক মাতি থাকোঁতে মনত পৰি গৈছে আগতে মাহঁতে এনেকৈ মাতি থাকে নহয় কিমান যে খং উঠে কিয়নো মাতিব লাগে ভাত খাবলৈ কিন্তু এতিয়া নিজেই তাইক মাতি আছোঁ এইফালে বায়ে বনাইছে পনীৰ বহুত ধুনীয়া লাগিছে দেখিয়ে আৰু মোৰ ফেভৰেট তাৰপিছত আৰু হেৰি কাষ্টাৰ্ড বনাইছে ন মণিবা কাষ্টাৰ্ড বনাইছা কাষ্টাৰ্ড ফ্ৰিজত থোৱা নাই অকমান থৈ পেলাই উলিয়াই থৈ দিছো আৰু মানে ঠিকে আছে ঠাণ্ডাও নহয় আৰু মানে বাৰ দুখ
যে মোক এইবাৰ ভালকৈ খুৱাব নোৱাৰিলে বোলে মই মানে কি হৈছে কেইদিনমান পিছতে যাবলৈ হ'লেই মানে জিতেন্দ্ৰহঁতৰ ঘৰলৈ আৰু এইবাৰ কিবা কিবি এনেকুৱা কাম চাম চলি আছিলে সেইকাৰণে মানে বাৰ দুখ আৰু খুৱাব নোৱাৰিলে সেইকাৰণে আজি একদম পনীৰ তাৰপিছত কাষ্টাৰ্ড সেইবিলাক পূৰা বনাইছে থেংক ইউ এতিয়া মই খাই আছোঁ এয়া চুইট ডিছ এইটো হৈছে কাষ্টাৰ্ড আৰু কাষ্টাৰ্ডটো মানে মণিবাই ফ্ৰুট কাষ্টাৰ্ড বহুত ধুনীয়াকৈ বনাই একদম ক্ৰীম চিম দি পেলাই বহুত একদম বঢ়িয়াকৈ বনায় আৰু চবৰে খোৱা হৈ গ'ল এতিয়াহে মই মানে চুইট ডিছটো লৈছোঁ এইটো শুবলৈ গ'ল কুহি মই মানে এই মোৰ খাওঁতে আৰু লেটেই হৈ যায় তাৰপিছত এতিয়া এইটো খাই লওঁ এইটো খাই পেলাই আৰু কিবা কিবিটো কথা ওলায়ে থাকে বাৰ লগত এনেকৈ কথা পাতি আছোঁ আৰু বাহঁতৰ এটা ধুনীয়া লাইব্ৰেৰী আছে কালি মোক লাইব্ৰেৰীটো দেখাবচোন কিন্তু মণিবাটো ৰাতিপুৱাই যাব লাগে এইও যায় কোনোবা এটা সময়ত দেখাম মানে মই উঠোঁতেতো লেটেই হৈ যায় সেইকাৰণে বহুত ধুনীয়াকৈ একদম লাইব্ৰেৰী এটা বনাই থৈছে বাৰ মানে কিতাপ পঢ়াত বহুত চখ তো কিতাপ পঢ়ি বহুত ভাল পায় আৰু যেতিয়া কলেজত আগতে আছিলে একদম মানে কবিতা লিখে গল্প লিখে তাৰপিছত আৰু প্ৰাইজোতো পোৱা ন বহুত তাৰপৰা আৰু হাতৰ আখৰ বহুত ধুনীয়া মই হাতৰ আখৰ দেখাম তাৰপিছত সেইকাৰণে মানে বহুত কোৱালিটি বেয়া হৈছে আজিকালি অঁ আজি কিয়নো বেয়া হ'ব তুমি ষ্টুডেণ্টৰ লগত লিখি থাকোঁ মানে বেয়া হৈছে আজিকালি তাৰপিছত মই আপোনালোকক দেখুৱাম হেণ্ড ৰাইটিং আৰু এই লাইব্ৰেৰী হে গাইজ গুড মৰ্ণিং আৰু এতিয়া মই কি খাই আছোঁ জানানে উঠিকে এইটো মই খাই আছোঁ এটা কেৰেলাৰ মিঠাই মানে ডাঙৰ ভিনদেউ কেৰেলা গৈছিলে তাৰপৰা এয়া মিঠাই আনিছে তো এতিয়া মই এইটো খাই আছোঁ এইটোৰ যদি নাম জানে ক'বচোন কি মিঠাই আৰু এইটো আৰু ইফালে বাহঁতৰ এইটো কুকুৰ সি শুই আছে তাৰ নাম হৈছে ৰমি আৰু মই যে আপোনালোকক কৈছিলোঁ মই বাহঁতৰ এটা লাইব্ৰেৰী আছে সেইটো আপোনালোকক দেখুৱাম বলক এতিয়া দেখুৱাওঁ মানে কি হৈছে আগতে সেই তাতে লাইব্ৰেৰীও আছিলে আৰু লগতে ভিনদেউৰ অফিচো আছিলে কিন্তু ভিনদেউৰ অফিচটো এতিয়া বেলেগ জেগাত নিলে মানে বেলেগকৈ ডাঙৰকৈ খুলিলে আগতে ঘৰতে আছিলে আৰু বলক এতিয়া বাৰ বহুত কিতাপ আছে মানে তাই কিতাপ কিনি বহুত ভাল পায় যেতিয়াই মানে চান্স পায় তেতিয়াই কিতাপ কিনে আৰু মই এতিয়া এইটো ঘৰলৈকে আহিছোঁ মই দেখুৱাই আছোঁ আগতে ভিনদেউৰ অফিচটো ইয়াতে ভিনদেউ বহিছিলে কিন্তু এতিয়া বেলেগত লৈ গ'ল তাৰপিছত এইবিলাক পূৰা বহুত দিন বোলে বা আহিবলৈ ইয়াতে সময় পোৱা নাই মোক কৈছে অলপমান চাফা কৰিব লগা আছে কিন্তু কৰিব পৰা নাই কাৰণ সময়ো নাপায় স্কুল চাব লাগে তাৰপিছত নিজৰ স্কুল তাৰপৰা টিকলিজনীৰ স্কুল সেনেকৈ সময়ে নহয় তাৰপিছত এইফালে এয়া এটা এইফালৰখিনিও মোৰ ইমান কিতাপ পঢ়া নহয় আৰু মানে কিতাপ পঢ়াৰ মানুহৰ ইণ্টাৰেষ্ট থাকিব লাগিব তেতিয়াহে পঢ়িব পাৰি জোৰ জবৰদস্তিটো পঢ়িব নোৱাৰি মোৰ অকণমান ইণ্টাৰেষ্টটো কম কিন্তু মোৰ ডাঙৰ বাৰ বহুত ইণ্টাৰেষ্ট কিতাপত তাৰপিছত মোৰ দেউতাই এতিয়াও বহুত কিতাপ পঢ়ি থাকে মানে আগতে আমাৰ ঘৰত আমি পঢ়া কিতাপটো আছে আৰু মানে চেল্ফত আগতেতো মানে এতিয়া ঘৰবিলাকত নিদিয়ে এনেকৈ পূৰা চেল্ফ বনাই থয় ন তো চেল্ফত পূৰা কিতাপ তাৰপিছত দোকানততো দেউতাই লৈ যায় তাতেও যেতিয়া সময় পায় তেতিয়া পঢ়ে তাৰপিছত মোৰ মাৰ এইটো কথা ভাল লাগে আৰু মানে বহুত নিজেও গৌৰৱ অনুভৱ কৰোঁ কি মায়ে এতিয়াও যে ইমান ভালকৈ মানে পঢ়ি থাকিব খোজে মায়ে কি কৰে যেতিয়া মানে শুব যায় চশমাযোৰো পিন্ধে আৰু লগতে এখন এনেকুৱা আলোচনী হওক নহ'লে পেপাৰখনেই হওক নহ'লে কিবা কিতাপেই হওক লৈ যায় আৰু লৈ যাই পেলাই যেতিয়ালৈকে টোপনি নাহে তেতিয়ালৈকে পঢ়ি থাকে আৰু চশমা পিন্ধি শুই থাকে সদায় মানে আমাৰ আগতে কি হয় যেতিয়া মই আছিলোঁ আৰু বিয়াৰ আগত মাৰ চশমাযোৰ সদায় খোৱাৰ পিছত মইহে খুলি থওঁ সেইকাৰণে মানে মায়ে যেতিয়া মই বিয়া হৈ গৈছিলোঁ বহুত দুখ কৰি আছিলে চশমা খুলি দিবলৈ নাই এতিয়াতো মানে চশমা পিন্ধিয়ে শুই থাকে খবৰে নাথাকে আৰু টোপনি আহি যায় বাৰু কিন্তু মোৰ অকণমান পঢ়াত ইণ্টাৰেষ্টটো কম মানে কিতাপ পঢ়াত সেইকাৰণে মোৰ বাকী এইবিলাক কথাহে আছে এই পেইণ্টিং কৰা কিবা কৰা তাৰপিছত আৰু চব মানুহৰতো একে বস্তুতে নাথাকে বাৰু কিন্তু পঢ়াত যাৰ ইণ্টাৰেষ্ট আছে ভাল কথা আৰু সেইটো যাতে আৰু বেছি হয় তাৰ কাৰণে চেষ্টা কৰিব আৰু পঢ়াত ইণ্টাৰেষ্ট থকাটো বহুত ভাল কথা বাহিৰা কিতাপ মানুহে পঢ়িব লাগে আৰু যিসকল সৰু ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ' চাই তেওঁলোকক কৈছোঁ তোমালোকে বাহিৰা কিতাপ পঢ়িবা বহুত ভাল কথা আমাৰ এই বাৰ ছোৱালীজনীয়ে তাইও বহুত বাহিৰা কিতাপ পঢ়ে আৰু আমাৰ দেউতাই যেতিয়া এইবিলাক যে ওলায় সাদিন প্ৰতিদিন পূৰা
বিহুত ওলাই তাৰপিছত পূজাত ওলাই তেনেকৈ যে ওলাই সেয়া প্ৰত্যেক বছৰে আগতে লয় এতিয়া অলপমান কমিছে যে এতিয়া মানে দোকানো ভালকৈ নাযায় যে আগতে দোকানত মানে সেয়া আমাৰ তাত থাকিবই সাদিন প্ৰতিদিন এনেকুৱা যি ওলাই একদম ডাঙৰ ডাঙৰ যে মেগাজিন সেইবিলাক পূৰা আমাৰ দোকানত থাকিবই আৰু বিহু আৰু পূজাৰ সংখ্যা দেউতাক দিয়ে থৈ যায় মানে দেউতাৰ নামত এটা পিচ সিহঁতে ৰাখি দিয়ে এটা কথা মই দেখুৱাওঁ বাহঁতে কি কৰে এই যে প্ৰান্তিকবিলাক থাকে প্ৰান্তিকবিলাক সিহঁতে বন্ধাই থৈ দিছে মানে বহুতখিনি প্ৰান্তিক এনেকৈ লগ কৰি পেলাই বন্ধ হৈ আছে মই দেখুৱাইছোঁ ৰ'ব সেয়া ইয়াতে এনেকৈ প্ৰান্তিকবিলাক এনেকৈ ডাঙৰ ডাঙৰকৈ বন্ধাই থৈছে এইয়া এনেকৈ বহুতখিনি বন্ধাই থৈছে তাৰপিছত এইবিলাক হৈছে মেগাজিনবিলাক এইবিলাক মেগাজিন আৰু আজিৰ ভিডিঅ'টো বাহঁতৰ লাইব্ৰেৰীৰ পৰাই শেষ কৰোঁ আৰু মানে তলেতো বহুত আছে এইবিলাক মই আৰু বেছিকৈ দেখাই থকা নাই এইখিনিতো আছে কিতাপ তাৰপিছত এই কিতাপ মানে গোটেই তলতো জেগা আছে আৰু তলত ইয়াতে আছে তাৰপিছত এইবিলাক চব কিতাপে হয় আৰু এই বাহঁতৰ ঘৰত থাকে এই পঢ়ি আছে তুমি এবাৰ কি পঢ়ি আছা ফাৰ্ষ্ট ইয়েৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ তাৰপিছত বাহঁতৰ স্কুলতে পঢ়ে আৰু এয়া তো আজি মই ভিডিঅ'টো ইয়াৰ পৰাই শেষ কৰিছোঁ লাইব্ৰেৰীৰ পৰাই আৰু যোনে যোনে কিতাপ পঢ়ি ভাল পায় তেওঁলোকৰ ইণ্টাৰেষ্টটো ৰাখিব পঢ়িব কিতাপ পঢ়াটো বহুত ভাল কথা মই নিজে ইমান পঢ়াৰ মানে মোৰ ধৈৰ্য নাই কিন্তু যোনে কিতাপ পঢ়ে মই তেওঁলোকক মানে ৰেচপেক্ট কৰোঁ তেওঁলোকক বহুত ভাল পাওঁ আৰু আজিৰ ভিডিঅ'টো ইমান ইণ্টাৰেষ্ট বাই বাই